এতিয়া মই গেছটো বহাই দিয়ে কেৰাহীখন বহাই দিছোঁ আৰু ইয়াত এতিয়া ৰিফাইন দিছোঁ। ৰিফাইনখিনি গৰম হোৱাৰ পিছত মই একেবাৰে গেছটো কমাই দিম। এতিয়া মই বাতৰি কাগজত থকা নিমকিখিনি তেলত দি দিছোঁ অলপ অলপকৈ। এতিয়া মই গেছটো কমাই লৈ অলপ ৰঙচুৱা নোহোৱালৈকে ভাজি আছোঁ। মই বৰ বিশেষ ৰঙচুৱা হোৱালৈ থোৱা নাই, আপোনালোকে আৰু অলপ ৰঙচুৱা হোৱালৈ থ'ব পাৰে। এয়া মোৰ গোটেইখিনি ভাজি হৈ গ'ল আৰু আপোনালোকেও ঘৰতে এনেদৰে কাটা নিমকি বনাই খাব পাৰে। ধন্যবাদ।